নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো পুনৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। কেদাৰনাথ মন্দিৰ গোটেই ভাৰতত পৰিচিত এটা শক্তিশালী মন্দিৰ। ভগৱান শিৱৰ নামত সমৰ্পিত শ্ৰী কেদাৰনাথ মন্দিৰ হৈছে ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা। মন্দিৰটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গিৰিৰাজ হিমালয়ত অৱস্থিত। এই মন্দিৰটো আদিগুৰু শংকৰাচাৰ্যৰ দ্বাৰা স্থাপিত বুলি বিশ্বাস কৰা হয়। কেদাৰনাথ ধামৰ সৈতে জড়িত হৈ আছে বহুতো অজানা ৰহস্য, যি ৰহস্যৰ বিষয়ে শুনিলে আপুনিও আচৰিত হৈ পৰিব। তেন্তে বলকচোন বন্ধুসকল, পলম নকৰি কেদাৰনাথ ধামৰ 6টা আচৰিত ৰহস্যৰ বিষয়ে জানো। ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহ যোগায়। নম্বৰ 1, কেদাৰনাথ ধাম বছৰটোৰ 6 মাহে ভক্তসকলৰ বাবে খোলা ৰখা হয়। বাকী 6 মাহ মন্দিৰটো বন্ধ থাকে, কিয়নো এই উচ্চ হিমালয়ত অৱস্থিত হোৱা বাবে ইয়াত বছৰটোৰ 6 মাহ বৰফে ঢাকি ৰাখে। 6 মাহৰ বাবে মন্দিৰৰ গেট বন্ধ কৰাৰ আগতে ইয়াত এগছি চাকি জ্বলোৱা হয়, আৰু 6 মাহ পিছত মন্দিৰৰ গেট খুলিলে সেই চাকি গছি জ্বলি থকা দেখা যায়। দ্বিতীয়টো ৰহস্য হ'ল যে 2013 চনৰ 16 জুনৰ নিশা ইয়াত ডাৱৰ বিস্ফোট হৈছিল। প্ৰকৃতিয়ে এই অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ডাৱৰ বিস্ফোটৰ ফলত হোৱা বানপানীৰ বাবে বহু ডাঙৰ আৰু মজবুত অট্টালিকা ভাগি পৰিছিল আৰু পানীত উটি গৈছিল। কিন্তু আচৰিত কথাটো কি জানেনে বন্ধুসকল, বানপানীৰ ফলত ইমান ক্ষতি হোৱাৰ পিছতো কিন্তু কেদাৰনাথ মন্দিৰৰ একো নহল। আচৰিত কথাটো হ'ল, যেতিয়া পানীৰ সোঁত বৈ আহিছিল, পিছফালৰ পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল পানীৰ সোঁতত উটি আহি হঠাতে মন্দিৰৰ পিছফালে ৰৈ যায়। শিলটো মন্দিৰৰ পিছফালে ৰৈ যোৱাৰ পিছত বানপানীৰ পানী দুটা ভাগত বিভক্ত হৈ পৰিল আৰু মন্দিৰটো নিৰাপদ হৈ পৰিল। সেই সময়ত ইয়াত প্ৰায় 10,000 মানুহৰ মৃত্যু হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰৰ একো ক্ষতি নহল। ইয়া চাগে ভগৱান শিৱৰে অন্য এক লীলা। তৃতীয়টো ৰহস্য হ'ল যে এই মন্দিৰটো প্ৰথমে পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল বুলি প্ৰবাদ আছে। সময়ৰ সোঁতত মন্দিৰটো বৰফেৰে ঢাক খাই বিলুপ্ত হৈ আছিল। তাৰ পিছত আদিগুৰু শংকৰাচাৰ্যই এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ পিছফালে তেখেতৰ সমাধি আছে। চতুৰ্থটো ৰহস্য হ'ল যে পুৰাণৰ ভৱিষ্যতবাণী অনুসৰি এই সমগ্ৰ অঞ্চলৰ তীৰ্থস্থানসমূহ এটা সময়ত নোহোৱা হৈ যাব। বিশ্বাস কৰা হয় যে যিদিনা নৰ আৰু নাৰায়ণ পৰ্বত লগ হ'ব, সেইদিনা বদ্ৰীনাথলৈ যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আৰু ভক্তসকলে বদ্ৰীনাথ ভ্ৰমণ কৰিব নোৱাৰিব। পুৰাণৰ মতে বৰ্তমানৰ বদ্ৰীনাথ ধাম আৰু কেদাৰেশ্বৰ ধাম নাইকিয়া হৈ বছৰ পিছত ভৱিষ্য বদ্ৰী নামৰ এক নতুন তীৰ্থস্থানৰ জন্ম হ'ব। পঞ্চমটো ৰহস্য হ'ল যে কেদাৰনাথ ধামৰ এফালে প্ৰায় 22,000 ফুট ওখ কেদাৰনাথ, আনফালে 21,600 ফুট ওখ খাৰকুণ্ড আৰু তৃতীয় ফালে 22,700 ফুট ওখ ভৰতকুণ্ড পৰ্বত আছে। কেৱল 3টা পৰ্বতেই নহয়, ইয়াত 5খন নদীৰ সংগমো হৈছে। সেয়া হ'ল মন্দাকিনী, মধুগংগা, ক্ষীৰগংগা, সৰস্বতী, স্বৰ্ণগৌৰী। অলকানন্দাৰ উপনদী মন্দাকিনী, যাৰ বুকুত কেদাৰনাথ ধাম অৱস্থিত। শীতকালত প্ৰচুৰ বৰফ আৰু বৰষুণৰ ফলত ইয়াত পানীৰ সোঁত বয়, যাৰ বাবে মন্দিৰ বন্ধ ৰখা। ষষ্ঠ ৰহস্যটো পোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ষষ্ঠটো ৰহস্য হ'ল যে এই মন্দিৰটো 400 বছৰ বৰফত ঢাক খাই আছিল, আৰু যেতিয়া মন্দিৰটো বৰফৰ পৰা ওলাই পৰিছিল তেতিয়া দেখা গৈছিল যে 400 বছৰ আগত মন্দিৰটো যেনেকুৱা আছিল ঠিক তেনেকুৱাই আছিল ইয়াৰ বৰ্তমান পৰিস্থিতিও। মন্দিৰটোৰ একো অনিষ্ট সাধন হোৱা নাছিল। 13শ শতিকাৰ পৰা 17শ শতিকালৈকে, অৰ্থাৎ 400 বছৰ ধৰি এই অঞ্চলটো বৰফে ঢাকি ৰাখিছিল, য'ত হিমালয়ৰ এক বৃহৎ অঞ্চল বৰফৰ তলত ঢাক খাই আছিল। তাত এই মন্দিৰ এলেকাটোও আছিল। বিজ্ঞানীসকলৰ মতে মন্দিৰৰ দেৱাল আৰু শিলত এতিয়াও ইয়াৰ চিন দেখা যায়। আচলতে কেদাৰনাথৰ এই অঞ্চলটো চোৰাবৰী হিমবাহৰ এটা অংশ। বিজ্ঞানীসকলে কয় যে হিমবাহ অবিৰত গলি থকাৰ বাবে জলপ্লাবন বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আৰু অধিক অব্যাহত থাকিব। এয়াই হৈছে ভাৰতৰ বিখ্যাত কেদাৰনাথ ধাম, য'ত প্ৰতিদিনে হাজাৰ ভক্তৰ সমাগম ঘটে। আপুনিও বাৰু কেতিয়াবা কেদাৰনাথ ধামলৈ গৈছেনে? জনাবচোন। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। ধন্যবাদ।